আপুনি যে এনেকৈ যে বালি যে কাম লোড দি আছে আপোনাক এদিনত কিমান পইচা দিয়ে? কিমান পইচা দিব? 1000। Hey, what's up? This is as a Arup still sign up. ব্যস্ততাৰ বহুত ব্যস্ততাৰ মাজত আজি এনে অলপ ওলাই আহোঁ বুলি লগৰ দুটামানক ফোন কৰিলোঁ ৰাতিপুৱা আৰু যেহেতু কাম আজি তেনেকৈ নাছিল বিশেষ কাম চ' অলপ ওলাই আহিলোঁ আমাৰ ওচৰৰে এটা খুব সুন্দৰ লোকেশ্যন চবেই চবেই আহিছে ইয়াতে শিৱকুণ্ড চ' ইয়াতে আহিলোঁ এনেই এবাৰ ভাবিলোঁ আপোনালোকক কিবা এটা দেখাওঁ অলপ মনটো ভাল লাগিব চ' ভিডিঅ'টো চাব এনেই আৰু ভিডিঅ' বুলি নহয় ব্লগ বুলিবলৈ নহয় এনেই আৰু জাষ্ট এটা ভিডিঅ' চ' চাব ভিডিঅ'টো নৰ্মেল এটা জাষ্ট জমনি আছে বহুত জমনি হ'ব ভিডিঅ'টো চাব দুটামান লগৰ আছে সিহঁতৰ অলপ প্ৰেংক কৰিম চ' ভিডিঅ'টো চাব কেনে পালে জনাব এয়া মোৰ বাহন ইয়াতে ৰখাই দিলোঁ বঢ়িয়াকৈ ৰখাই নিজৰ পানী এইবোৰ ধুনীয়াকৈ গৈ থাকে এইফালে আৰু বাহনখনৰ মোৰ বাইকখনটো আপোনালোকে দেখাই নাই যোনে যোনে দেখিছে যোনে যোনে নাই দেখাই দিওঁ ইয়াতে খুব সুন্দৰকৈ ইয়াতে মই মাৰি থৈ দিছোঁ মোৰ চেনেলৰ এটা লগ' এজ এ অৰপ ষ্টিল চাইন আপ আপোনালোকৰ মৰমৰ কাৰণে সেইবোৰ সম্ভৱ হৈছে দেই লগৰকেইটা ৰখি আছে খোৱাৰ কিবা এটা ব্যৱস্থা কৰিছোঁ এতিয়া অলপ দেখাম আপোনালোকক তাৰপিছত অলপ কিবা কিবি খাম অলপ আড্ডা চাড্ডা দিম ভিডিঅ'টো চাব যতীন ভাই আমাৰ ফিজিকেলি বহুত ভাল আৰু এয়া লোকেশ্যন খুব এটা সুন্দৰ লোকেশ্যন এটা আপুনি ইয়াত আহিব পাৰে আপুনি পূৰা যদি কামৰ ব্যস্ততা বহুত সময় উলিয়াই এদিন এবাৰ ইয়াত আহিব আশা কৰোঁ আপুনি বহুতেই ভাল পাব সেইখন মোৰ বাইক মই তাতে ভিডিঅ' কৰি আছিলোঁ বৰ্তমান আমি ইয়াতে বহিম বুলি ভাবিছিলোঁ কিন্তু ইয়াতে মানুহৰ সংখ্যাটো অলপমান বেছি কিছু নতুন মানুহ আহিছে আৰু লাজ লাগে দিয়কচোন আৰু তেনেকৈ ভিডিঅ' চিডিঅ' নকৰোঁতো গতিকে আমি এতিয়া বেলেগ এটা লোকেশ্যনত যাম চ' সেইটো লোকেশ্যনটো অলপ ভাল চ' তাতে যাম এতিয়া আমি বাইকখনৰ চাবিটো লগাই ল'লোঁ বঢ়িয়াকৈ উঠাই অলপ বেলেগ এটা অলপ শান্তিৰ কাৰণে আহিছোঁ যেতিয়া শান্তিত যাম য'ত যাম মানুহ চানুহ যেনেকৈ তেনেকৈ নাথাকে তেনেকৈ এটা পূৰা ফিল লৈ পেলাই তেনেকৈ যাম এতিয়া ভিডিঅ' ষ্টিল চাইন আপ মেন এইবিলাক ছিংগল গেলা দুজনী বিয়া পাতিলে তাৰ নাম কেইবাটাও সেইদিনা সি মই তাক সোধোতে সি কৈছে তাৰ নাম কঠীয়া মানে কি জানানে মানে য'ত মানে কোমল মাটি পায় তাতে সি ভুই ৰুই থৈ গুচি আহে এতিয়া যে কঠীয়া মানে সি সচ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ গা চা ধুলোঁ গোটেই ভিডিঅ'টো চালেই আপোনালোকে যি এনজয় কৰিলোঁ আৰু নিগেটিভ পইণ্ট একো নুলিয়াব জাষ্ট এটা মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনালোঁ ব্লগ বুলি নাভাবি ভিডিঅ'টো চাব জাষ্ট এটা এনজয় আৰু লগৰবোৰৰ মাজত ব্যস্ততাৰ মাজত আহি সুন্দৰ এটা পৰিৱেশত এনেকৈ আমাৰ ওচৰৰ শিৱকুণ্ডত আমচৰি শিৱকুণ্ডত আহি পেলাই মনোৰঞ্জন অলপ কৰিলোঁ চ' যদি কিবা কাৰণে ভুল ভ্ৰান্তি হৈছে সকলোবোৰ ইগন'ৰ কৰি এনেকৈ কাম কৰিবলৈ সাহস দিব আৰু নতুন গান আহি আছে লাজুকী চ' লাজুকী চাব মৰম দিব আশীৰ্বাদ কৰিব কিবা এটা কৈ দিয়া আজিৰ দিনটোৰ বিষয়ে আজি দিনটো বহুত ভাল লাগিলে আৰু তাৰ লগত ঘূৰিবলৈ তাক মানে লগ নাপাওঁ কিন্তু আজি লগ পাই গ'লোঁ ঘপককৈ আৰু তেওঁ এজন জনপ্ৰিয় ইউটিউবাৰ বুলিয়ে ক'ব পাৰি আৰু আপোনালোকৰ আশীৰ্বাদ পালে তেওঁ আগবাঢ়ি যাব আৰু সকলোৱে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব তেওঁ ল'ৰাজন বহুত ভাল হয় দেই নৰ্মেল আৰু তেওঁ ভিডিঅ' যিমান আছে কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ একদম এভৰিথিং কৰি দিব গুড বাই আজিকালি বাই আৰু পিছত লগ পাম থেংক ইউ আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু যদি আপোনালোকে বিচাৰে যদি ভাবে এনেকুৱা ভিডিঅ' আৰু লাগে বুলি কমেণ্ট কৰিব মই এনেকুৱা ভিডিঅ' প্ৰতি সপ্তাহত এটা ভিডিঅ' বনাবৰ কাৰণে চেষ্টা কৰিম চ' আজিৰ কাৰণে ইমানতে বাই জয় হিন্দ জয় ভাৰত জয় আই অসম থেংক ইউ এজ এ অৰপ ষ্টিল চাইন আপ